নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ লৈ আহিছিলোঁ এটি সুন্দৰ সহজ সৰল অসমীয়া মিঠা ৰেচিপি কণী চাউলৰ পায়স। আপোনালোকে দেখিছে মই কেঁচা বাদাম কেইটামান কেৰাহীত অকণমান ভাজি লৈছোঁ। তাৰপিছত নাৰিকলখিনি এৰুৱাই তাৰ ক'লা ক'লা বাকলিখিনি এনেকৈ এৰুৱাই সৰু সৰুকৈ যে প্ৰসাদত কুটে তেনেকৈ কুটি লৈছোঁ, যিহেতু ৰুকিবলৈ মোৰ সময় নহ'ব। আৰু এনেকৈ কণী চাউলখিনি প্ৰায় 10-15 মিনিটমান মই তিয়াই ৰাখিছোঁ। একেবাৰে অকণমানি চাউল, গতিকে বেছি সময় তিয়াই ৰাখিব নালাগে। কেৰাহীতখন গৰম হোৱাৰ পিছত মই তাত এচামুচমান ঘি দিছোঁ আৰু যিখিনি মই নাৰিকল কুটি ৰাখিছিলোঁ সেইখিনি মই গ্ৰাইণ্ডাৰত ধুনীয়াকৈ মিক্স কৰি আনিছোঁ। নাৰিকলৰ যিটো গাখীৰ সেইটো ওলাই যোৱাকৈ একেবাৰে মিহি হোৱাকৈ মিক্স কৰিব নালাগে। অকণমান খচখচীয়া হৈ থাকিলে ভাল, মাত্ৰ মনত ৰাখিব যাতে কেৰাহীত নালাগে। সেইকাৰণে একেবাৰে জুইটো ল' ফ্লেমত ৰাখিব। 5 মিনিটমান ভাজিলেই হ'ল, ৰঙচুৱা হ'ব নালাগে। যেতিয়া ঘি আৰু নাৰিকলৰ এটা ধুনীয়া এটা গোন্ধ ওলাব তেতিয়া নমাই থ'লেই হ'ল। মই বাকী উপকৰণখিনি কৈ দিছোঁ। 4টা ইলাচি লৈছোঁ, কাজু বাদাম কেইটামান, কিচমিচ, তেজপাত দুখিলা আৰু আদা অকণমান থেতেলিয়াই লৈছোঁ। বহুত মিহিকৈ বটি লোৱা নাই আৰু। ইয়াৰ পিছত পানীখিনি উতলিবলৈ দিছোঁ। তাতে যিমান পৰিমাণৰ পানী লৈছোঁ সিমান পৰিমাণৰে মই গাখীৰো দিছোঁ। সমান সমান পৰিমাণৰ হ'লে পায়সবিধ ভাল হ'ব। আৰু আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে কেৱল গাখীৰেৰেও বনাব পাৰে, নাইবা কণ্ডেন্স মিল্ক দিব পাৰে। কিন্তু যেতিয়া গাখীৰ কম থাকিব তেতিয়া এনেদৰে বনালেও বনাব পাৰে। আৰু যিমান পৰিমাণৰ চাউল আমি দিছোঁ সিমান পৰিমাণৰ মিলাকৈ গাখীৰটো দি দিছোঁ। ভালদৰে উতলি অহাৰ পিছত মই কণী চাউলখিনি দি দিছোঁ। আৰু পায়স বনাওঁতে বেছিকৈ চাউল নালাগে, গতিকে যিহেতু বহুতখিনি বাঢ়ে সেইকাৰণে ঘনাই লৰাই থাকিব লাগে আৰু যাতে তলত নালাগে সেইটো মনত ৰাখিব লাগে। ইয়াৰ পিছত এবিধ এবিধকৈ উপকৰণ দি গ'লেই হ'ল। মই তেজপাত দুখিলা দি দিছোঁ আৰু জুইটো মিডিয়াম ল'ত ৰাখিলেই হৈ যাব। কাজু বাদামখিনি দি দিছোঁ, ফালি ফালি দিছোঁ আৰু অকণমান তিয়াই ৰাখিছিলোঁ মই। কিচমিচখিনিও তিয়াই ৰাখিছিলোঁ, সেইখিনিও দিলোঁ। ইয়াৰ পিছত মই ইলাচিকেইটা দি দিম। একদম গুড়ি কৰি লোৱা নাই, মই এনেকৈ অকণমান ফালি ফালি দিলে ভাল পাওঁ। ইয়াৰ পিছত ভজা নাৰিকলখিনি দি দিছোঁ। চাওকচোন, নাৰিকলখিনি দিয়াৰ পিছতে এটা ধুনীয়া ৰং এটা উঠিছে আমাৰ পায়সখিনিৰ। ইয়াৰ পিছত যদি কোনোবাই মিঠা নাখায় তেতিয়াহ'লে এনেই এচামুচ মৌ সোৱাদৰ কাৰণে দিব পাৰে। তাৰপিছত মই বটি লোৱা আদাখিনি দি দিছোঁ। একেবাৰে শেষত ডাঙৰ চামুচ এখনেৰে 2 চামুচ চেনি মই দি দিছোঁ। আৰু যদি কোনোবাই চেনি নাখায় তেতিয়াহ'লে নমাই থ'ব পৰা হৈছে। আৰু যিজনে যিমান পৰিমাণৰ মিঠা খায় সেই পৰিমাণে দিলেই হ'ল, বহুত মিঠা দিলেও ভাল নালাগিব। এতিয়া আমাৰ পায়সখিনি হ'ব হৈছে। আপোনালোকে সকলোৱে নিশ্চয় পায়স বনাব জানে, গতিকে হ'লেও মই আজি মোৰ পদ্ধতিৰে বনাই দেখুৱালোঁ। আপোনালোকক কেনেকুৱা লাগিল জনাব মোক কমেণ্ট কৰি। শেষত মই যিখিনি ভজা বাদাম লৈছিলোঁ সেইখিনি মই ওপৰত ছটিয়াই দিছোঁ। বাদামখিনি বহুতকৈ ভজা নাছিলোঁ, মই অকণমান কেঁচা ভাৱটো নোহোৱাকৈয়ে ভাজিছিলোঁ 2 মিনিটমান। গতিকে আমাৰ এইখিনি নুমাবলৈ হৈয়ে গৈছে। আমাৰ পায়স হৈ গ'ল, কণী চাউলৰ পায়স। এয়া মই পৰিৱেশনৰ কাৰণে লৈছোঁ। আলহী আহিলে আপ্যায়নৰ এবিধ সুন্দৰ উপকৰণ। চাহৰ লগত আবেলি দুপৰীয়া যেতিয়াই মন যায় খাব পাৰে। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ সঁচাকৈ ভাল লাগিল তেতিয়াহ'লে মোক লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।